মই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আমাৰ ঢলা আৰু শদিয়া দলংখন। যিহেতু এবছৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ আহিছোঁ। এবছৰৰ পৰা ভাবি আছিলোঁ যে দলংখন কেতিয়া দেখিম সময় নাপাওঁ। যোৱা মঙলবাৰে আহিছিলোঁ আমি তিনিচুকীয়া চাইডে মাকুমলৈ, আৰু যোৱাকালি আহি আমি পালোঁহি শদিয়া নিচেই কাষতে। আমাৰ মাজুলী বা এগৰাকী আছিলে, জুলি বা আৰু বা ভিনীৰ ঘৰতে থাকিলোঁ। আৰু এতিয়া ৰাতিপুৱা হৈছে, আমি কিবা এটা খাই বৈ দলং চাবলৈ আমাক দেখুৱাবলৈ আনিলে। ওচৰতে 5 মিনিটৰ ৰাস্তা। এতিয়া দলঙৰ ওপৰৰ পৰা মই কিছু দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। চাবচোন দৃশ্য অংশখিনি আৰামছে। আৰু মই সেইটো পৰিৱেশৰ উপৰিও তলৰ নদীৰ পানীখিনি দেখাই লৈছোঁ। আমি যাম এতিয়া ওপৰ অৰুণাচলৰ দিশত যোৱা কিছু আমি ফুটেজ ল'ম। আৰু মোৰ লগত এয়া বিশ্ব আছে, আৰু এইটো ভাগিনটো, তাৰ বাহঁতৰ লগতে উঠিছিলে। বাও এতিয়া ধৰি লওক আপোনাৰ আগত গৈছে বা ভিনী বাইক লৈ। মই এই ভিডিঅ'টো ল'বৰ কাৰণে এইখিনিতে ৰ'লোঁ। সঁচাই ভাল লাগে। আমি মাজুলীৰ পৰাই কিন্তু বাইক লৈ আহিছোঁ আকৌ এনেকৈ ফুৰিম বুলি। এইখনেই আমাৰ বাচন্তি। এটা ভাল লগা পৰিৱেশ। এয়া গাড়ী গৈ দেখিছে। মই ৰাস্তাটো বা দলঙৰ ওপৰতো কিছু দৃশ্য দেখাব বিচাৰিছোঁ। চাবচোন আপোনালোকে। বাইকত আগবাঢ়িব বিচাৰিছোঁ। চাওক, আমি যিহেতু টাৰ্ণিঙতে আছিলোঁ, টাৰ্ণিং এটা আছিলে। এই টাৰ্ণিঙৰ পইণ্টতে আমি অলপ ফটো মাৰিলোঁ, কিবা ল'লোঁ। আৰু এতিয়া মই ৰাস্তাটো বা দলঙৰ ওপৰৰ দৃশ্যখিনি দেখাইছোঁ। আহি আছোঁ বাইকত। আৰু তলৰ এইখিনি চাওক, পানী এতিয়া কম হৈ আছে। বা আৰু ভনী বহুত দূৰ গুচি গ'ল আগবাঢ়ি। কিছু ঠাণ্ডা বতাহ চলি আছে। আৰু এইটো চাইডত এক বছৰ হ'ল আহিম আহিব পৰা নাই। আজি এবছৰ মূৰত আহি পালোহি। আগত দেখিছোঁ বা আৰু ভিনী ৰখি আছেগে। সঁচা ভাল লগা পৰিৱেশ দেই। দলংখন আচলতে এছিয়াৰ ভিতৰতে প্ৰথমখন দলং হ'ব কিজানি। এখন বহুত দূৰত্ব। এয়া বা ভিনী আহি আছে। আমাৰ কাৰণে ৰখি দিছিল অলপ। পুৰা বতাহ। আমি যোৱাকালি ৰাতি আচলতে বোলে বেছি ভাল লাগে। ৰাতি আহি পেলাই এলাহ লাগিলে খাই বৈ শুলোঁ। এতিয়া দিনত মানে ওলাই আহিছোঁ। খাই বৈ বা এনেই দুয়োটাই ক'লে আমিও যাওঁ, তহঁতক দেখাই আনো। আহিছোঁ, ভাল লাগিছে সঁচাকৈ পৰিৱেশখিনি। লগে ভাগে যাওঁ, সিহঁতিও আহক। এইটো চাইডে পুৰা বালি পেলাই দিছে।
সঁচাকৈ এটা মনোমোহা দৃশ্য আজি উপভোগ কৰিবলৈ পাইছোঁ। কেতিয়াকৈ হ'ব আমাৰ যোৰহাট আৰু মাজুলী সংযোগী যিখন দলং, কেতিয়া হ'ব নাজানো, আমাৰ ওচৰতে যিহেতু। মই আচলতে মাজমজিয়াৰ পৰাহে ভিডিঅ'টো কৰিছিলোঁ, যিহেতু প্ৰথম অৱস্থাৰ পৰা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। খাব নালাগে। আমাৰ গাড়ী গুচি গৈছেগে, আৰু পিনে স্কুটি খুব চলাই বাইদেউ স্কুটিখন। আমাতকৈ আগবাঢ়ি গ'ল।
পাওঁ পাওঁ হৈছোঁ। আমি যিটো স্পীড ব্ৰেকাৰ ধৰি লওক ছিগনেল পইণ্ট থাকে দেখিছোঁ আৰু যাম আহক। আমাৰ চেক গেটখন পাৰ হৈ আহিলোঁ কৰ্মশালা যিহেতু কয়লা খানে নেকি হ'ব লাইভ কৰি দি থোৱা আছে লাইভত চাওক সম্পূৰ্ণ ভিডিঅ'টো